ৰাজ্যত অব্যাহত আছে ধৰ্মীয় অনুষ্ঠানসমূহত চুৰি কাৰ্যৰ দৰে সংঘটিত জঘন্য ঘটনাবোৰ। ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ একাংশ ধৰ্মীয় অনুষ্ঠানত ধাৰাবাহিকভাৱে চুৰিকাণ্ড ঘটনা সংঘটিত হৈ থকাৰ সমান্তৰালকৈ এইবাৰ গোৱালপাৰা জিলাতো ধৰ্মীয় অনুষ্ঠানত সংঘটিত হ'ল এনে এক চাঞ্চল্যকৰ জঘন্য চুৰিকাণ্ড। গোৱালপাৰা জিলাৰ শিমুলীতলাত সংঘটিত হ'ল এই জঘন্য ঘটনাটি। কোনো দুৰ্বৃত্তই শিমুলীতলাত থকা নামঘৰ আৰু শনি মন্দিৰ এটাত চুৰিকাণ্ড সংঘটিত কৰাৰ এক জঘন্য ঘটনা পোহৰলৈ আহিছে। এই দৃশ্যসমূহ শিমুলীতলাস্থিত নামঘৰ আৰু শনি মন্দিৰৰ। কোনো দুৰ্বৃত্তই নিশা শনি মন্দিৰ আৰু নামঘৰৰ দান পাত্ৰৰ তলা ভাঙি লৈ যায় নগদ ধন আৰু এনেদৰে তলাসমূহ পেলাই থৈ যায় ওচৰতে। আৰু সেই দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে কিদৰে গোৱালপাৰা জিলাৰ শিমুলীতলাস্থিত এটা নামঘৰ আৰু এটা শনি মন্দিৰত কোনো অজ্ঞাত দুৰ্বৃত্তই নিশা মন্দিৰৰ দান পাত্ৰৰ তলা ভাঙি এনেদৰে চাফাই অভিযান চলালে আৰু উধাও হয় দান পাত্ৰত থকা টকাসমূহ লৈ। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোতে। ইতিমধ্যে ঘটনাৰ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হয় শিমুলীতলা আৰক্ষী চকী তথা ৰংদুলি আৰক্ষীৰ এটা দল আৰু ঘটনাৰ এতিয়া তেওঁলোকে প্ৰাথমিক তদন্ত কৰিছে। ৰাইজেও দাবী কৰিছে এই ধৰ্মীয় অনুষ্ঠানত এনে পাশবিক কাৰ্য সংঘটিত কৰা দুৰ্বৃত্তক অতি শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে প্ৰশাসনে। আৰু এনেদৰে এতিয়া ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ একাংশ ধৰ্মীয় অনুষ্ঠানত দুৰ্বৃত্তই নিৰ্বিঘ্নে চলাই গৈছে চুৰিকাণ্ড আৰু এইবাৰ গোৱালপাৰা জিলাৰ শিমুলীতলাত সংঘটিত হ'ল এই নাৰকীয় ঘটনা।